हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। আজি মই বনাবলৈ লৈছোঁ কাশ্মীৰী পোলাও। তাৰ বাবে মই লৈছোঁ আদা অলপ থেতালি, পিয়াজ কেইটামান সৰু সৰুকৈ কাটি, কেইটামান পিয়াজ ফ্ৰাই কৰি লৈছোঁ, ধনিয়া পাত, কাজু, চেৰি কেইটামান, তেজপাত দুখিলামান, ডালিম, ইলাইচি, লং, দালচিনি, কিচমিচ আৰু গাখীৰত অকণমান কেশৰ দি লৈছোঁ। অলপ দৈ লৈছোঁ, ইফালে অকণমান আনাৰস কাটি লৈছোঁ আৰু বাসমতি চাউল অকণমান তিয়াই থোৱা আৰু বাটাৰ। এতিয়া মই কেৰাহীত বাটাৰ অকণমান দি দিছোঁ। বাটাৰখিনি গৰম হোৱাৰ পাছত মিঠাতেল অলপ দি দিছোঁ। তাত কেইটামান দালচিনি দি দিছোঁ, লং দিছোঁ, ইলাইচি দিম। এতিয়া কেইটামান ইলাইচি দিছোঁ। তেলখিনি গৰম হৈ আছে। গৰম হোৱাৰ পাছত আকৌ তেজপাত দি দিছোঁ কেইটামান। এতিয়া মই থেতালি থোৱা আদা অকণমান দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া ভালদৰে লৰাই লৈছোঁ। দি দিছোঁ জিৰা গুড়ি অকণমান, হালধি গুড়ি অকণমান আৰু নিমখ অকণমান। এতিয়া মই তিয়াই থোৱা বাসমতি চাউলখিনি দি দিছোঁ। চাউলখিনি মই তেলত ভালদৰে ভাজি লৈছোঁ। চাউলখিনি ভালদৰে ভাজি লোৱাৰ পাছত তাত দি দিছোঁ এগিলাচমান পানী। পানীখিনি দি ভালদৰে লৰাই দিয়াৰ পিছত মই কাটি থোৱা আনাৰস কেইটামান দি দিছোঁ। এতিয়া মই আনাৰসখিনি তাত দি ভালদৰে লৰাই লৈছোঁ। তাত দি দিছোঁ কাটি থোৱা লেচেৰা কেইটামান আৰু ধনিয়া পাত। আমাৰ কাশ্মীৰী পোলাওটো প্ৰায় ৰেডি হৈয়ে গ'ল। চাউলখিনি সিজোৱা হৈ গ'ল। এতিয়া মই তাত অকণমান গাখীৰ দি দিছোঁ। গাখীৰ দি ভালদৰে লৰাই ল'ম যাতে চাউলখিনি ভাঙি নাযায়। এতিয়া আকৌ দি দিছোঁ তাত দৈ অকণমান। দৈখিনি দিয়াৰ পাছত মই ভালদৰে মিক্স কৰি লৈছোঁ গোটেইখিনি বস্তু। লগতে মই বনাম ৰাইতাৰ বাবে লৈছোঁ অলপ মিঠা দৈ। আপোনালোকে নৰ্মেল দৈও ল'ব পাৰে। অলপ ধনিয়া পাত, জলকীয়া, বিলাহী অকণমান কাটি লৈছোঁ, তিয়ঁহ আৰু পিঁয়াজ। দৈখিনি মই চামুচেৰে ফেটি লৈছোঁ। আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে বা ইলেক্ট্ৰনিক ব্লেণ্ডাৰো ব্যৱহাৰ কৰিব পাৰে। দৈখিনি ভালদৰে ফেটি লোৱাৰ পাছত মই তাত দি দিছোঁ বিলাহী, তিয়ঁহ, কাটি থোৱা পিঁয়াজ অকণমান, ধনিয়া পাত, জলকীয়া। এইখিনি দিয়াৰ পিছত মই দি দিছোঁ নিমখখিনি দিয়াৰ পাছত দি দিছোঁ তাত অকণমান জিৰা গুড়ি, লগতে দিছোঁ ৰেড চিলি পাউডাৰ। এই গোটেইখিনি বস্তু দিয়াৰ পাছত মই ভালদৰে লৰাই লৈছোঁ। এতিয়া আমাৰ ৰাইতাখিনি ৰেডি হৈ গ'ল। লগতে কাশ্মীৰী পোলাওখিনিও মই ৰেডি কৰি আছোঁ। তাত মই কেইটামান চেৰি দি দিছোঁ। চেৰিখিনি মই কাটি লৈছিলোঁ। তাত দি দিছোঁ কিচমিচ, ডালিম গুটি অলপ আৰু কাজু। এই গোটেইখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি লৈছোঁ। হৈ গ'ল আমাৰ কাশ্মীৰী পোলাও ৰেডি।
কাশ্মীৰী পোলাও বনাই খাবচোন কেনেকুৱা হয় কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।